হাই ফ্ৰেণ্ডছ, পুনৰবাৰ অসমীয়া পাকঘৰ আৰু মই চেনেলটোৰ অন্য এটিম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ সৈতে চিকেনৰ নতুন ৰেচিপি এটা শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। লৈ লৈছিলোঁ আৰু চিকেনখিনি মই ভালদৰে ধুই লৈ লৈছোঁ আৰু ইয়াতে মই আদা নহৰুৰ পেষ্ট এচামুচ ব্যৱহাৰ কৰিছোঁ আৰু ইফালে পিঁয়াজখিনি মই পেষ্ট বনাই লৈছিলোঁ আৰু ভালদৰে মিহি কৰি লোৱা নাই। আপোনালোকে যদি ভালদৰে মিহি কৰিব বিচাৰে তাতেও কৰিব পাৰে। মই 2 চামুচ ব্যৱহাৰ কৰিছোঁ আৰু ইয়াতে মই নেমু ৰস 2 চামুচ ব্যৱহাৰ কৰিছোঁ। পৰিমাণ অনুসৰি নিমখ, পৰিমাণ অনুসৰি হালধি, ধনিয়া গুড়ি এচামুচ, জিৰা গুড়ি এচামুচ, মিট মছলা এচামুচ, গৰম মছলা এচামুচ দি লৈছোঁ, বেকিং আধা চামুচ, ময়দা মই এখন চামুচেৰে এচামুচ ব্যৱহাৰ কৰিছোঁ, লাগিলে দি ল'ম আৰু এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি লৈ ল'ম। তো এতিয়া মই ইয়াতে অকণমান পানী দি ল'ম, দিলে মই ভালদৰে মিক্স কৰি লৈ ল'ম। আপোনালোকে ময়দাৰ সলনি কৰ্ণফ্ল'ৰো ব্যৱহাৰ কৰিব পাৰে। মই কৰ্ণফ্ল'ৰটো নাছিলে কাৰণে মই ময়দায়ে লৈ ল'লোঁ। ইয়াতে মই আৰু অকণমান পানী দি ল'ম। তো মই এইখিনি মিক্স কৰি লৈছোঁ আৰু ইয়াতে মই আৰু অকণমান ময়দা লাগিব মোক, সেইকাৰণে মই ময়দা আৰু এচামুচ ব্যৱহাৰ কৰিছোঁ। আপোনালোকক যদি নালাগে তেতিয়াহ'লে নল'ব, আৰু লাগিলেহে ব্যৱহাৰ কৰিব। তো এইখিনি আমাৰ ৰেডি হৈ গৈছে। এটা বহাই দিছোঁ আৰু কেৰাহীটোত মই তেল দি ল'ম। মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। তো মোৰ তেলখিনি গৰম হৈ গৈছে আৰু এতিয়া মই চিকেনৰ এটা পিচ ইয়াতে দি ল'ম আৰু মই চিকেনৰ পিচটো ভাজোঁতে একেবাৰে কম জুইত ভাজিছোঁ। আপোনালোকে জুইটো কমাই ল'ব। এইখিনিতে আপোনালোকে অকণি নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা কৰিব আৰু লগতে ভিডিঅ'সমূহ আপোনালোকৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ মাজত শ্বেয়াৰো কৰি দিব। আৰু যদিহে আপুনি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু তাত গৈ অলপ ক্লিক কৰি দিব, যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে সোনকালে ন'টিফিকেশ্যনটো পায়। আৰু এটাকৈ মই আটাইবোৰ চিকেনৰ পিচ দি ল'ম। একেবাৰেতো দিব নোৱাৰোঁ, অকণমান এইকেইটা ভাজি ল'ম, তাৰপিছত দি দিম। তো চিকেনৰ পিচটো আমাৰ সিফালে ব্ৰাউন কালাৰ হৈ গৈছে আৰু মই এনেকৈ লুটিয়াই দি ল'ম। তো এপিচকৈ মই এনেদৰে লুটিয়াই দিলোঁ আৰু সেইটো ছাইডো ব্ৰাউন কালাৰ হোৱালৈকে মই ভাজি লৈ ল'ম। আৰু এনেদৰে খাবলৈ খুবেই ভাল লাগে, আপোনালোকেও বনাই ট্ৰাই কৰি চাব। এতিয়া মই এটাকৈ আটাইখিনি উঠাই লৈ ল'লোঁ আৰু এতিয়া মই আপোনালোকক দেখুৱাবলৈকে সেই পিচ ভাজিয়ে ল'লোঁ। এতিয়া মই একেই পিচো এটাকৈ দি কিনে ভাজি লৈ ল'ম। হৈ গৈছে আৰু এতিয়া মই এইখিনি নমাই লৈ ল'ম। হৈ গ'ল আমাৰ চিকেনৰ ৰেচিপি। তো আপোনালোকেতো বহুত ধৰণৰ তৰকাৰী বনাই খাই চাইছে, তো এনেদৰে এবাৰ ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। তো এটা মই আপোনালোকক ভাঙি দেখুৱাই দিছোঁ। একেবাৰে ভিতৰৰ ফালেও সিজি গৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।